তো বন্ধুসকল মই গৈ আছোঁ যোৰহাট টাউনৰ মাজেৰে আপোনালোকৰ কাৰণে বিভিন্ন ঠাই বিচাৰি আহক। এই যোৰহাট চহৰৰ মাজমজিয়াত আছে ৰাজমাহ পুখুৰী। এই ৰাজমাহ পুখুৰীত এটা ঐতিহাসিক সম্পদ। বলকচোন আগবাঢ়িছোঁ ৰাজমাহ পুখুৰীলৈ। যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত এই পুখুৰীটোৱে হ'ল ঐতিহাসিক ৰাজমাহ পুখুৰী। এই ৰাজমাহ পুখুৰীটো 1816 খ্ৰীষ্টাব্দত চন্দ্ৰকান্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ মাতৃ ৰাজমাও নুমলীয়ে বিষ্ণুক উৎসৰ্গা কৰি এই পুখুৰীটোক বিষ্ণুসাগৰ আখ্যা দিছিল। এই পুখুৰীটোৰ পাৰত এটা বিষ্ণু মন্দিৰ নিৰ্মাণ কৰাৰ কথা চলিছিল, কিন্তু সেই সময়ত মানৰ আক্ৰমণ চলাৰ বাবে এই পুখুৰীৰ পাৰত বিষ্ণু মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে। 10 বিঘা মাটিৰে আগুৰি থকা এই পুখুৰীটো ৰাজমাও নুমলীৰ নেতৃত্বত খন্দোৱা হৈছিল। সেয়ে ইয়াৰ নাম ৰাজমাহ পুখুৰী বুলি পৰিচিত। সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পাব ৰাজমাহ পুখুৰীৰ চৌদিশে। তো বন্ধুসকল, আহোমৰ শেষ ৰজা, শেষ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই দিনত এইটো নিৰ্মিত ৰাজমাহ পুখুৰী সঁচাকৈ এটা সুন্দৰ পৰিৱেশত আছে। আহকচোন আৰু কিছু ঠাই পৰিৱেশন কৰোঁ। আপোনালোকৰ ৰাজমাহ পুখুৰীৰ পিছত কিছু দূৰত মিঠা পুখুৰী আছে। মই মিঠা পুখুৰী গৈ আছোঁ চাবলৈ। আহক কেৱল বন্ধুসকল মিঠা পুখুৰীত প্ৰৱেশ কৰোঁ। আহকচোন চাওঁ মিঠা পুখুৰী ইতিহাসৰ এটা যুগ লুকাই আছে এই মিঠা পুখুৰীত। আহক। ৰাজমাহ পুখুৰীৰ কিছু ওচৰত যোৰহাট চহৰৰ মাজতে এইটো হ'ল মিঠা পুখুৰী। এই মিঠা পুখুৰীৰ ঐতিহাসিক গুৰুত্ব নিশ্চিতভাৱে আছে। আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই 1801 খ্ৰীষ্টাব্দত এই মিঠা পুখুৰীটো খন্দাইছিল। এই পুখুৰীটোৰ পানীৰে বুঢ়ীগোসানী দেৱালয়ৰ আৰু ৰজাঘৰীয়া মূৰ্তি ধুৱাইছিল। ৰজাঘৰীয়াৰ মূৰ্তি ধোৱাৰ লগতে পূজাত ব্যৱহৃত বুট মগু ফল মূল আদি এই পানীৰে ধুৱাইছিল বাবে তেওঁলোকে বিশ্বাস কৰিছিল যে এই পুখুৰীৰ পানী মিঠা। সেয়ে ইয়াৰ নাম ৰখা হৈছিল মিঠা পুখুৰী। সুন্দৰ এই পুখুৰীটো। তো বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বহুত কষ্ট হৈছে যে বহুত আজি বহুত গৰম, অতিপাত গৰম হৈছে। তথাপিও ভিডিঅ' বনাইছোঁ কেৱল আপোনালোকৰ বাবে। মৰম কৰি যাব সদায়। নতুন বন্ধু বান্ধৱী যদি আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বহুত কষ্ট হৈছে আজি। এতিয়া বন্ধুসকল বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ এৰিছোঁ। ধন্যবাদ।